আপোনালোক মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে মই দেৱজ দা আৰু মোৰ মৰমৰ মামা যতীন চেতিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আপোনালোকৰ আগত গীত গাবলৈ সুবিধা দিয়াৰ বাবে। খুবেই ভাল লাগিছে আপোনালোকৰ গাঁৱলৈ আহি খুবেই ভাল লাগিছে, ইমান মানুহ আৰু ভাল লাগিছে যদিও মনত অলপ সুখ আছে, দুখ আছে। জুইকুৰা যেনেকৈ ৰঙাকৈ জ্বলি আছে মাঘৰ বিহুৰ জুইকুৰা, তেনেকৈ মোৰ মনতো এখন জুই জ্বলি আছে। আৰু সেইটো কাৰণেই মই প্ৰথমে এটা মোৰ নিজৰ ৰচিত বিহুগীত এটি গাব লৈছোঁ। সকলোৱে সহযোগ কৰিলে ভাল লাগিব। সহযোগ কৰিবনে? সহযোগ কৰিবনে সকলোৱে? বঢ়িয়া। তুমি যে নাহিলে কোনেনো ৰাখিব অসমৰ মাটি মহাৰজাসকলে সোণৰ দেশ ভাঙি আকৌ এদিন সদায় ভাতৰ ৰহণ লাগিব অসমীয়া মাৰিবলৈ লাগিব। আকৌ এদিন সদায় ভাতৰ ৰহণ লাগিব অসমীয়া মাৰিবলৈ লাগিব। বচাবলৈ লাচিত নহ'ব তুমিহে নাম নধৰিলে কোনে বচাব। Gole, gole, ho, ho,
যদি আহা ওলাই বাংলাদেশৰ বঙালীবোৰ যাব যে পহলাই অসমীয়া সজাগ নহ'লে জাতি যাব এতিয়া 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 সঁচাকৈ আমি সজাগ হ'বলৈ হ'ল সজাগ নহ'লে আমাৰ জাতিটো এতিয়া অস্তিত্ব নাইকিয়া হৈ যাব যি অৱস্থা হৈ আছে এতিয়া হয়নে সকলোৱে আমি একগোট হ'মনে সকলোৱে একগোট বঢ়িয়া